নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাক আৰু কোনে চিনি নাপায়। বন্ধু বান্ধৱীসকল, যিজনৰ চিনেমা সৰুৰে পৰা চাই ডাঙৰ দীঘল হৈছোঁ সেইজন অভিনেতাই হ'ল ৰবি শৰ্মা। বন্ধু বান্ধৱীসকল, ৰবি শৰ্মাৰ এটা ভাল খবৰ আছে। বন্ধু বান্ধৱীসকল, ভাবিলোঁ সকলোকে মই জনাই দিওঁ সেই ভাল খবৰটো, আৰু লগতে তাৰে এটা ভিডিঅ' মই আপোনালোকলৈ লৈ আনিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে নিশ্চয় সেই ভিডিঅ' ক্লিপটো চাবলৈ পাব। আৰু যদি আপুনি ৰবি শৰ্মাৰ অভিনয় চাই ভাল পায় তেনেহ'লে আপুনি এই ভিডিঅ'টো আধাতে এৰি নাযাব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনে লাইক কৰিব আৰু এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপুনি ৰবি শৰ্মাৰ অভিনয়সমূহ চাই কেনে পায়। আৰু চেনেলটোত প্ৰথম আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়া বলকচোন বন্ধু বান্ধৱীসকল, ৰবি শৰ্মাৰ সেই ভিডিঅ'টো আমি চাই লওঁ। Big fan of Mahindra. The staff is helpful. তেওঁলোকে ইমান সুন্দৰকৈ মোক গাড়ীখন ৰেডি কৰি দিছে অন টাইম, বিফোৰ টাইম একচুৱেলি। আৰু এই ৰাতি ডেলিভাৰী দিছোঁ, ষ্টিল দে ভেৰি হেপী স্মাইলিং। চ' আই থিংক কাষ্টমাৰ বেছ এটা বনাবৰ কাৰণে এইখিনি পাব্লিক ৰিলেশ্যন বিৰাট দৰকাৰ। আৰু